কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ নৱজিৎ নাৰ্জাৰীৰ লগতে এইবাৰ খুব এটা ভাল আনন্দৰ কথা ৰানাৰ্ছ আপ যিটো আছিলে ফাৰ্ষ্ট ৰানাৰ্ছ আপ অসমৰে আছিলে চ' অসমৰ কাৰণে খুব গৌৰৱৰ এটা সময় আমি সকলো আনন্দিত হৈছোঁ নৱজিৎ নাৰ্জাৰীয়ে যিটো প্ৰদৰ্শন কৰিছে সেইটো আমাৰ যিটো প্ৰতিভা আমাৰ অঞ্চলত বা আমাৰ ৰাজ্যত বা আমাৰ জনগোষ্ঠীটো যি তেনেকুৱা প্ৰতিভাবান মানে শিশুসকল আছে বা আমাৰ ল'ৰা ছোৱালী আছে সেইটো আজি নেশ্যনেল লেভেলত এটা প্ৰতিফলন হৈছে মই তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আজি আমাৰ UPPL দলৰ তৰফৰ পৰাও তেখেতক আদৰণি জনাব আৰু BTR চৰকাৰৰ তৰফৰ পৰা আমি নীলেশ্বৰ ব্ৰহ্ম যিটো আমাৰ এৱাৰ্ড আছে তাত তেখেতক আমি কিছুদিনৰ পিছত আমি সম্বৰ্ধনা জনাম আৰু তেখেতৰ মাক দেউতাককো মই আজি কংগ্ৰেচুলেশ্যন জনাইছোঁ তেখেতৰ শিক্ষাগুৰু যিজনী বাইদেউ আছে তেখেতকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু নৱজিৎ নাৰ্জাৰীয়ে আমাৰ সাংস্কৃতিক জগতত ভৱিষ্যতৰ আৰু উজ্জ্বলি যাবলৈ পৰা হওক এইটোৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা